তো নমস্কাৰ বন্ধুসকল, ৱেলকাম টু বেক টু মাই চেনেল। আজি মানে আমাৰ ফেয়াৰৱেল আছে, তো আমি ইয়াত আছোঁ বৰ্তমান কলেজত। আমাৰ কলেজত পূৰা মানুহ চাক আৰু এনেকৈ আমাৰ ফ্ৰেণ্ডবিলাকে পূৰা একদম মানে ডেন্স কৰি আছে আৰু পূৰা কি ক'ম আৰু গাইজ, চাই লওক কি ধুনীয়া ডেন্স কৰি আছে সিহঁতে। তাৰপিছত আমি পূৰা চাই আছোঁ, পূৰা বালা ডেন্স কৰিছে, চাই লওক। আৰু কিছু সময় আমাৰ এনেকুৱা ডেন্স চলি আছে, পূৰা কি সুন্দৰ প্ৰতিভা গাইজ, কি ক'ম। সিহঁতে পূৰা ডেন্স কৰি পূৰা হিলাই দিছে পূৰা ষ্টেজ। আৰু এইবিলাক হ'ল মোৰ ফ্ৰেণ্ড তামাম। আৰু এনেকৈ আমাক দেখুৱাই আছে যে আমি এবছৰ কি মানে মেমৰিজবিলাক ফটোজবিলাক দেখাই আছে আমাক এনেকৈ। তো টিচাৰবিলাকৰ ফটো, আৰু এইখন হৈছে আমাৰ পৰ্দাত দেখাই আছে। তো চাক গাইজ, পূৰা এয়া আমাৰ প্ৰিন্সিপাল ছাৰ আৰু এয়া আমাৰ ছাৰ, তাৰপিছত VP মেম, আৰু এনেকৈ বহুত মানে আগৰ ফটোবিলাক আমাক দেখুৱাই আছে। তো কি ধুনীয়া লাগিছে গাইজ। আৰু এইটো ৰুমত পূৰা আমি পূৰা সকলো ভিৰ লাগি মানে চাই আছোঁ এইবিলাক ফটোজ গাইজ। ইফালে আমি পূৰা ফুল এনজয় কৰি আছোঁ আৰু ইফালে আমি পৰ্দা চাই আছোঁ। গাইজ এনেকৈ আমাৰ পৰ্দা চেঞ্জ হৈ গ'ল আৰু এতিয়া আমি নাচি আছোঁ। তো গাইজ সিহঁতে পূৰা চপিয়াই আছে, পূৰা ডেন্স কৰি আছে। আৰু এইবিলাক আমাৰ বন্ধু, এইবিলাক চব ফ্ৰেণ্ড হয়। তো তামাম নাচি আছে সকলো একেলগে। তো এইফালে তামাম নাচি আছে ফ্ৰেণ্ডবিলাকে। তো কি ক'ম গাইজ, একদম মজা, একদম কি ক'ম আৰু। আৰু এনেকৈ মোৰ ফ্ৰেণ্ডবিলাকে নাচি আছে, প্ৰায় কমলে তামাম নাচি আছে। তো বেষ্টি পূৰা নাচি আছে মোৰ, আৰু এনেকৈ পূৰা ডেন্স কৰি আছোঁ আমি। তো অলপ ফূৰ্তি কৰি আছোঁ গাইজ। তো কি ক'ম আৰু গাইজ। আৰু তো ইফালে ছাৰেও নাচি আছে তামাম। কেনে লাগিছে ছাৰ? একদম মজা বুলি কৈ। এইখিনিয়ে আমাৰ ভিডিঅ' আছিল। তো ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।